নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ তালুকদাৰ বিবাহপাশত আবদ্ধ হৈছে। ৰাজকুমাৰ তালুকদাৰৰ পত্নীগৰাকীৰ নাম কি আৰু তেওঁ বৰ্তমান কি কৰি আছে সকলোৰে হয়তো জানিবলৈ নিশ্চয় মন গৈছে, নহয়নে বাৰু? আপোনালোকে এই চেনেলটিৰ জৰিয়তে তেওঁৰ বিষয়ে সকলো গম পাব, কিন্তু আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকক। ৰাজকুমাৰ তালুকদাৰৰ পত্নীৰ অৰিজিন ঘৰ হৈছে শুৱালকুছি আৰু তেওঁলোকে কৰ্মৰ সূত্ৰে পাঠশালাত থাকে আৰু তেওঁ পিতৃৰ সৈতে পাট কাপোৰৰ বিজনেছ কৰে। আৰু যিহেতু ৰাজকুমাৰ দাৰ অৰিজিন ঘৰো হৈছে পাঠশালাতে, তেওঁলোকৰ চিনাকি 24-25 বছৰৰ, কিন্তু প্ৰেমৰ সম্পৰ্ক হৈছে 9 মাহ। তাৰপিছতে তেওঁলোকে বিবাহপাশত আবদ্ধ হৈছে। আৰু ৰাজকুমাৰ দাৰ বৌজনীৰ নাম হৈছে পূজা। নামটো যিমানেই ধুনীয়া আৰু তেওঁ মানুহগৰাকীও সিমানেই মৰম লগা, নহয়নে? বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে ক'ব আৰু আগলৈ ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।